পাৰ্চতো নিগনি সোমায় নিগনি মানে কঁঠাল গুটি নিগনি যে এয়া স্কুলৰ পৰা আহি পালোঁ এটা হেলমেট ওপৰৰ এটা হেলমেট ইয়াত এটা বেগ ইয়াত দেখিছে নহয় সিহঁতৰ ঘৰৰ মানুহ নাই মায়ে কৈছে কি হেৰি ঐ তই সিহঁতৰ ঘৰতে থাকিবি দে আজি এনেকৈ কৈছে পৰীক্ষা আহিবি এতিয়া মন কাৰণে নকৰে দেখোন আকৌ একেবাৰে মন কাম নকৰে নমস্কাৰ সকলোকে নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আজি যিহেতু গণেশ চতুৰ্থী আৰু আজিৰ দিনটোত যোৱা বছৰৰ দৰে আজি শৰাই দিব নোৱাৰিলোঁ আৰু মই গণেশ মন্দিৰৰ এটা পাহাৰৰ ওপৰত আছে জাগিৰোডত তালৈ যাওঁ যিহেতু কিন্তু যাবলৈ নোৱাৰিলোঁ এবাৰ মোৰ গণপতি বিৰাট মোৰ ওপৰত খং উঠি আছে একে সঁচাকৈ খং উঠি আছে কিন্তু মানে মোৰ পাৰ্চতো নিগনি সোমায় নিগনি মানে কঁঠাল গুটি নিগনি যে মোৰ গডৰেজত মানে কালিও সোমাইছে পৰহিও সোমাইছে মানে গডৰেজটো লক কৰি নথওঁ কি হয় নিগনি টিককৈ সোমাই যায় আৰু সেইটো বাদেই দিয়ক কঁঠাল গুটি নিগনি কেইটা মোৰ পাৰ্চৰ ভিতৰতো সোমায় মানে এদিন পাইছোঁ মই গম পাইছেনে মানে সঁচাকৈ মোৰ এবাৰ গণপতি মোৰ ওপৰত বিৰাট খং উঠি আছে আৰু তেখেতক মনাব লাগিব যিহেতু এইবাৰতো নোৱাৰিমেই চাগে অহাবাৰলৈ ভালে কুশলে থাকিলে কিন্তু এতিয়া যাওঁ জাগিৰোড আৰু ইপিনে টোপোলা টোপলি গাড়ীত বান্ধি কৰি লৈছোঁ ইপিনে কিবা সৰু সুৰা কিবা এটা বান্ধি লৈছোঁ আৰু আজি যাম জাগিৰোডৰ কাৰ ঘৰত যাম দেখুৱাম ব'লক লগতে ব'লক আকৌ মোৰ লগতে আকৌ ব'লক জয় গোপাল জয় গোবিন্দ জয় মাধৱ জয় জগন্নাথ জয় কৃষ্ণ জয় শংকৰ মা আহিলোঁ দেই মায়ে কৈছে আজি সিহঁতৰ ঘৰতে থাকিবি কাৰ ঘৰত যাওঁ ব'লক দেখুৱাওঁ এয়া ল'ৰাক জুচ খুৱাওঁ যি গৰম পৰিছে অভাৰব্ৰিজখন মানে নামোতে আৰু উঠোতে সন্মুখতে পোৱা যায় বহুত গৰম আহিছে সেইটো ল'ৰাই জুচ খাইছে টেষ্টি ভাল লাগিছে মানে পুৰা এক্সাৰচাইজ হৈ যায় ন সেইকাৰণে ফিট মেচিনত কৰাতকৈ এইবিলাক কৰিলে বেছি ফিট হয় হা আৰু মেচিনত আৰু গৰম হৈ যায় বস্তুটো হয়নে এয়া জুচটো বেছি গৰম হৈ যায় হিট হৈ যায় কিন্তু এইটো হাতেদি কৰিলে যে কুঁহিয়া খালৰ নিচিনা এইটো যে আপুনি কি কৰে এইটো পেলাই দিনে কি কৰে এইটো ভাতো বনাই তাৰপাছতে ঢাৰি যে এই কুঁহিয়াৰ যিটো বনাই এই বস্তুটোৱে চেপাৰ বস্তুটোৱে মানে মই জানাত মানে কি কৰে আপুনি ঢাৰি বনাব পাৰে বেগ বনাব পাৰে এইটো মানে প্ৰচেছ আছে এইটো ৰিফাইন কিবা কিবি কৰি পেলাই বনায় কিন্তু জানাত আৰু দাদাই বোলে জুই লগাই দিয়ে ভাত বনাওঁতে জুই লগাই তুমি খালে হ'ব জানো আইমাকলো লৈ যাবা কুঁহিয়াৰক লৈ যাবা দে মালৈ লৈ লৈছোঁ কুঁহিয়াৰক বা জাগিৰোডৰ আকৰ্ষণ হৈছে বেছিভাগে এইখন টাইটেনিক গণেশ মন্দিৰটো কি ধুনীয়াকৈ বনাইছে টাইটেনিক মণ্ডপ বনাইছে আৰু অকণমান চালোঁ আৰু ৰখি পেলাই এয়া স্কুলৰ পৰা আহি পালোঁ এটা হেলমেট ওপৰৰ এটা হেলমেট ইয়াত এটা বেগ ইয়াত দেখিছে নহয় পাৰিলে তাকো কেতিয়াবা কোলাত লৈ যাব লাগে জেদ হয় কেতিয়াবা বুজিছে এনেকুৱা গতি হৈ যায় কেতিয়াবা এটা ল'ৰা ছোৱালীতে এনেকুৱা গতি হৈছে ইফালে চাওক মানুহজনী যদি মই ভালকৈ দেখুৱাব পাৰিলোঁ যদি দেখুৱাই দিলোঁ বেগ এটা বেগ এইটো এটা বেগ সেইটো এটা বেগ এইটো এটা মূৰত ইপিনে এইটো টোপোলাকো দাঙি নিব লাগে এতিয়া আজি আইমাকৰ কাৰণে জুচ আনিছে ব'লা লৈ লোৱা আজি বাৰুকে দিয়া নাই নহ'লে বা মোক গোটেইটো বাহুবলীয়া দাঙিব নোৱাৰা হৈ আহিছে জুচ লৈ আহিছে 2 লিটাৰমান হোৱাটো ডাঙৰ কথা আছিলে এই আধা লিটাৰতে হা নৰ্তকী চাওক কোনে আনিছে মই চাইছোঁ মই এটা খাওঁ আমাক খোলাই দিব ৰ'বা মোৰ গতিয়ে কি দিনকাল আহিলে এজনী আমাৰ মানুহ আজি ওলাই যোৱা নাই তাই দুষ্ট কৰিছে তাই আজি পুপু যোৱা নাই মানুহ ফেনখন দি লওঁ আই
যিডাল গৰম মাৰিছে এনেকুৱা মন গৈছে গোটেই বিচনাখনতে বাগৰি দিম এনেকুৱা হৈছে বেগে দুটা বেগ এইটো মূৰত এটা আৰু এইটো তাৰপিছতে চুইজ আছো চাদৰ মেখেলা পিন্ধি গ'লেতো আৰু অৱস্থা নাইকিয়া হৈ যায় চুইজতে এনেকুৱা গতি হে এনেকুৱা গতি হৈছে এটা পোৱালিতে আই কষ্ট ইমান কষ্ট কোনে বুজিব মোক আৰু কাম আছে এতিয়া মোৰ পাকঘৰত আজি পাকঘৰত সোমাই পূৰা এলান্ধু চাফা কৰিম কি ক'ব বুজিছে যিবিলাকে বিয়া হোৱা নাই মোৰ ভিডিঅ'টো চাব আকৌ গম পাব কিমান ভাল লাগে কিমান বিয়া হোৱা দিনবোৰ ইমান ভাল ভাল দিন হয় তাৰ ঘৰলৈ যাম বুলি কৈছিলোঁ সিহঁতৰ মানুহে নাই যিকেইটা নিছিলোঁ টোপোলা টাপুলি দি থৈ আহিছিলোঁ আৰু গুচি আহিছোঁ সিহঁতক দি পিনে আলহীয়ে ভৰা গিয়েক ঘনীয়েক এটাও নাই দুইটা কামলৈ ওলাই গ'ল মায়ে এতিয়া সুধিছে মই মাক যাওঁতে কৈ গৈছিলোঁ মা মই আহোঁতে দেৰি হ'ব দেই মায়ে মোক কৈছে তই সোনকালেহে আহিলি দেখোন হা সিহঁতৰ মানুহেই নাই সিহঁতৰ ঘৰৰ মানুহ নাই মায়ে কৈছে কি হেৰি ঐ তই সিহঁতৰ ঘৰতে থাকিবি দে আজি এনেকৈ কৈছে ভাত খাই আহিবি খালে আমাৰ জুচ মালৈ জুচ লৈ আহিছিলে খাইছে এতিয়া মানে কি স্কুলৰ পৰা অহাৰ পিছত প্ৰথম এতিয়া আজিকালি কালি ৰুটিন বনাইছোঁ কি কৰিম প্ৰথম বেগটো অহাৰ পিছতে বেগটো ৰ'দত দিম কাৰণ মানে থাকে ন আৰু তাৰপিছতে কৰাম হোমৱৰ্ক যিখিনি কাম আছে সেইখিনি কাম নহ'লে মানে দুদিনমানৰ পৰা বাপেক আৰু মই খুব লেধা হৈ গৈছিলোঁ তাক পঢ়া শুনা মানে মন কাণ নিদিয়া হৈছোঁ কিন্তু কালিৰ পৰা পিঠিত পিটন পৰি গৈছে পূৰা মৰম যিমান কৰোঁ সিমান পিঠিটো পৰিছে কালি সিমান এতিয়া কাপোৰ সলাব লাগে সি সলোৱা নাই কাপোৰ ল'ৰা ছোৱালী সোপা একদম অকপালি বুজিছে কি ক'ম একদম মানে সাংঘাতিক অতপালি আজি মানে একে চব ৰ'দত দি দিছোঁ আৰু পৰিলে নহয় এতিয়া মানে বেগটো ৰ'দত দি দিম কাৰণ বেগটো ল'ৰা ছোৱালী মানুহ ন সদায় কিবা কিবি লাগি আহিবও পাৰে ক'বতো নোৱাৰি সেইকাৰণে মানে ৰ'দ থাকোঁতে ৰ'দ দিয়াটো ভাল ৰ'দ দিওঁগৈ এতিয়া মানে এইটোৱে থাকিলে আঁতৰি যাব আৰু কাপোৰ গোটাই থৈছোঁ কাপোৰ ধুব লাগিব এইজনী ছোৱালী যে দেখিছে আমাৰ ঘৰৰ ছোৱালী এজনী তাইৰ নামটো মিউ ধুনু গোস্বামী হয় কিন্তু মৰমতে তাইক আমি মাতো আই মানুহ বুলি মাতো মৰম কৰোঁ হা তাইক মায়ে কৈছে বাহিৰতে তই উৰি যাওঁৱে ল'ৰা ছোৱালী এটা চাই পেলাই বিয়া হৈ যা সংসাৰ কৰ পোৱালি দুটামান আমাক দি থৈ যা তাৰপিছত এতিয়া মন কাণে নকৰে দেখোন আকৌ একেবাৰে মন কাণ নকৰে তাইক ক'লেও উৰি যা বুলি ক'লেও নাযায় মানে এনেকুৱা হৈছে হ'লে মানে চুমা এটা দিয়া তাই মানে মোৰ অবিহনে থাকিব নোৱাৰে আচল কথাটো প্ৰব্লেমটো তাই বাবে মোৰ অবিহনে থাকিব নোৱাৰে তাই মানে এতিয়া দৰ্জাখনৰ সন্মুখতে থাকে এইখিনিতে থাকে হা তাই এইখিনিতে তাইক মানে তাই জেগাডোখৰ কিন্তু ৰাতি আমি শোৱাত জেগাডোখৰ বেলেগ বেলেগ লৈ যাওঁ মাৰ ওচৰত শুৱে তাই কিন্তু তাই মানে দৰ্জাখনেদি এইপিনেদি অহা যোৱা কৰোঁ যে মই মানে ইপিনে গ'লে তাইক মানে মাত খাৰ দি ঐ মানুহ এনেকৈ কৈ পেলাই গৈ থাকোঁ আৰু মানে থকা কিন্তু ঘৰৰ মানুহেতো বেলেগে নকৰে নহয় তাই কি কৰে গম পাইছে নাই মাত বুলি দিয়ে যে গুৰুত্ব নিদিয়ে তেনেকৈ কৰে মানে তাই এনেকৈ কৰে মানে তাই কলত খোৱাটো গম পাইছে I love you ব্লগটো লাইক কৰিব কমেণ্ট কৰিব ফ'ল' কৰিব মোক আই মানুহ গোস্বামী বুলি কৈ দিয়া তোমাৰ লাভি গোস্বামী মোৰ জাগিৰে ঘৰ হেল্ল' হাই বেবি লাভ ইউ বুলি কৈ দিয়া দৰা ছোৱালী চাবচোন এইজনী ছোৱালী তাইক পূৰা দেখুৱাই দিছোঁ আমাৰ আই মানুহৰ কাৰণে